আপুনি জীৱনত যিমানেই ভাল কাম নকৰক কিয় মানুহে আপোনাৰ বেয়াটো বিচাৰি উলিয়াবই। যদি কোনোবাই আপোনাৰ পৰা আঁতৰি যাব বিচাৰে তাক আঁতৰি যাবলৈ দিয়ক। যদিহে কোনোবাই আপোনাৰ অবিহনে সুখী হৈ আছে তাক তেনেকৈ থাকিবলৈ দিয়ক। যদিহে তাৰ পিছত বেছিকৈ লাগি থাকে হয়তো নিজৰ আত্মসন্মানো হেৰুৱাব পাৰে। যাৰ সময় বেয়া তাৰ লগত সদায় থাকিবা, কিন্তু যিজন মানুহৰ চৰিত্ৰই বেয়া সেইজন মানুহক কেতিয়াও ভৰসা নকৰিবা। যদিহে জীৱনত ভাগ্য আপোনাক লগ নিদিয়ে নিশ্চয় আপোনাক আপোনাৰ কৰ্মই লগ দিবই। যিটো বস্তু তোমাৰ নিজৰ নহয় সেইটোৰ ওপৰত কেতিয়াও নিজৰ অধিকাৰ নেদেখুৱাবা। আৰু যিজন মানুহে তোমাৰ দুখ নুবুজে সেইজন মানুহক কেতিয়াও তোমাৰ দুখৰ বিষয়ে নজনাবা। সত্য কথা কোৱা মানুহজনে সদায় মনে মনে থাকে আৰু মিছা কথা কোৱাজনে সদায় বেছিকৈ চিঞৰে। জীৱনত কেতিয়াও কোনো মানুহকে অন্তৰত আঘাত পোৱাকৈ কথা নকবা, কাৰণ সময়টো গুচি যায় কিন্তু কথাবোৰ অন্তৰত ৰৈ যায়। তুমি যদি কেতিয়াবা ডাঙৰ প্ৰব্লেম বা সমস্যাত পৰা চাবা কোনেও তোমাৰ ওচৰত নাহিব, কাকোৱে তুমি ওচৰত নাপাবা। গতিকে নিজেই নিজৰ প্ৰব্লেম বা সমস্যাবোৰৰ সৈতে যুঁজিবলৈ আৰম্ভ কৰা, চাবা এদিন সফল নিশ্চয় হ'বা। যদিহে নিজৰ ভাৱধাৰণাবোৰ ভাল হয় তেতিয়াহ'লে সকলোবোৰ ভালেই দেখিবলৈ পোৱা যায়, আৰু যদি বেয়া হয় সকলোবোৰ বেয়া দেখিবলৈ পোৱা যায়। গতিকে জীৱনত অকলেই চলক, কিন্তু ভাল ভাৱধাৰণা লৈ চলক। সম্পৰ্ক এটা গঢ়িব মন গ'লেই গঢ়িব পাৰি, যদিহে আপোনাৰ সন্মুখৰজনৰ সম্পৰ্কটো জীয়াই ৰাখিবলৈ ইচ্ছা থাকে। আৰু যদি নাথাকে তেনেকুৱা সম্পৰ্ক গঢ়িব কেনেকৈ? জীৱনটো কিমান আচৰিত, এজন মানুহক দেখাৰ লগে লগেই ভাল পোৱা হৈ যায়, কিন্তু মানুহজনৰ বিষয়ে সকলোবোৰ জনাৰ পিছত সকলো শেষ হৈ যায়। জীৱনত যিবোৰ গুচি গৈছে সেইবোৰক কেতিয়াও উভতি নাচাবা, নহ'লে যিবোৰ আহিবলগীয়া আছে সেইবোৰকো হেৰুৱাবা। জীৱনত সফল হোৱাটো ডাঙৰ কথা নহয়, কিন্তু সফলতা চম্ভালি ৰখাটোহে ডাঙৰ কথা। টকা পইচা দি ধনী হোৱাটো সহজ কথা, কিন্তু অন্তৰৰ পৰা ধনী হোৱাটো তাতকৈ বহুগুণ বেছি ডাঙৰ কথা। মানুহৰ জীৱনত সমস্যা আহিব লাগে, সমস্যা আহিলেহে মানুহে সমস্যাৰ সৈতে যুঁজিবলৈ শিকি যায়। তুমি যিদিনাখনেই সমস্যাৰ সৈতে ভালকৈ যুঁজিবলৈ শিকি যাবা সেইদিনাই তুমি অকলে জীয়াই থাকিবলৈ সাহস কৰিবা। অকলেই জীয়াই থাকি যিদিনাই তুমি সুখী অনুভৱ কৰিবা চাবা সেইদিনাখন তুমি সকলো সমস্যা কোনো প্ৰব্লেম নোহোৱাকৈ শেষ কৰি পেলাবলৈ সাহস ৰাখিবা। অকলেই জীয়াই থাকক, কিন্তু সময় উলিয়াই আপোন মানুহবোৰৰ সৈতে কথা বতৰা হওক। যদিহে কাইলৈ আপোন মানুহবোৰ নোহোৱা হৈ যায় সময়বোৰ কৰিব কি? যেতিয়াই আপোন মানুহবোৰ ওচৰত থাকে কোনেও গুৰুত্ব নিদিয়ে, আৰু যেতিয়া নাথাকে সকলোৱে অভাৱ অনুভৱ কৰে। গতিকে জীৱনত আপোন মানুহবোৰ লগত লৈ জীয়াই থাকক আৰু সুখী হওক।